বৰ জ্বালা লাগিছে ইমান ঠাণ্ডা লাগিছে কিনো হৈছে নেজানো আৰু পাই একে দুদিনমান ধৰি ৰ'দটোৱে নোলোৱা হৈছে ইমান ঠাণ্ডা লাগিছে মাজনী মাজনী এইজনী ক'ত মৰি আছে ঠিকেই নাই চাওঁ জান মই মাক ফাঁকি দি পেলাই বজাৰলৈ যাম তুমি মোৰ কাৰণে ডাঙৰ চাই টেডি এটা কিনি থবা যোৱা বছৰৰ নিচিনাই সৰু টেডি নিদিবা আকৌ সেই বুলিয়ে মই কি বৰ লাজ পাইছিলোঁ কিবা ডাঙৰ টেডি এটা দিবা বেছি টকা নলয় নহয় 700-800 মানহে ল'ব মই এতিয়া মাক মিছা কথা এটা ক'ব লাগিব নহ'লে মায়ে যাব নিদিব নহয় তুমি এটা কাম কৰিবা অকল টেডি এটাই নহয় কালি কিন্তু তুমি মোক চকলেট দিম বুলি কৈ চকলেটো নিদিলা তুমি মোক ঠগিছা এনেকৈ হ'লে কিন্তু নাপায় দেই মোৰ লগৰ কিন্তু ৰীমাহঁতক বয়ফ্ৰেণ্ডে একোবামান চকলেট দিছে একে চকলেটৰ এটা বাকচ দি দিছে আৰু তুমি মোক এটাও চকলেট নিদিলা মই তেতিয়া কৈছিলোঁ আৰু কালি বোলো তুমি কিবা কামত বিজি আছিলা যে সেইকাৰণে আহিব নোৱাৰিলা এতিয়া আজি তুমি মোক একে ডাঙৰ চকলেট আৰু ডাঙৰ টেডি এটা দিবা বুলি কৈছোঁ চাবা কিন্তু মই আকৌ যাতে লাজত নপৰোঁ হ'ব দিয়া মই মাক ফাঁকি দি পেলাই যাম দিয়া মই প্ৰথমতে ধুনীয়াকৈ ওলাই লওঁ ৰখা হ'ব দিয়া ফোন কৰিম দিয়া ঠিক আছে দিয়া আই এই আকৌ এতিয়াখন ক'লে যায় একো কাম বনো নাইকিয়া ক'লেই বা যাবলৈ ওলাইছে ঐ তই এতিয়া ক'লেই যাবলৈ ওলাইছ এই দুপৰীয়াখন ভাত খাব নালাগে মই এইটো কি বুলি কয় এই পিংকিহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ পিংকি মানে আজি বোলে সিহঁতৰ বোলে এই পেহীয়েকৰ যে জেঠাইকৰ পুতেকৰ জীয়েকজনী আহিব বোলে সৰুতে আমি একেলগে খেলা নহয় জানো এতিয়া তাই মোক কৈছে আৰু ইমান দিনৰ মূৰত তাই আহিব সেইকাৰণে কৈছে তইও আহিবি যাওঁ দে একো নহয় দে মা যাওঁ ইমান দিনৰ মূৰত যাম সদায় জানো গৈ থাকোঁ গ'লেনো কি হয় পিংকি জানো আমাৰ ঘৰলৈ আহি নাথাকে মাকে মোক ইমান মৰম কৰে নিজৰ ছোৱালীৰ নিচিনা এতিয়া যদি তাইৰ মাততে যদি মই নাযাওঁ তেতিয়া কি বুলি ভাবিব চাগে আমাৰ মায়েজনী বহুত মোক ক'তো যাবই নিদিয়ে হ'ব দে বাৰু যা পিংকিহঁতৰ ঘৰলৈ যা যদি বাৰু যা খালি সোনকালতে আহিবি বেছি দেৰি নকৰিবি নহ'লে আকৌ পিছত বাপে আহিলে গালি দিব এতিয়া মেট্ৰিক পৰীক্ষাও পালেহি নহয় তই পঢ়িব নালাগে জানো যা সোনকালতে আহিবি হেৰি কৰ তোৰ মোবাইলটো মই মোবাইলটোকে চাই থাকোঁ ঘৰতনো অকলে কি কৰি থাকিম যিহে ঠাণ্ডা দিছে মা মোবাইলটো নালাগে নেকি যদি মই মোবাইলটোতো দি দিওঁ পিছত পিংকি মানে সিহঁতৰ যে টাৰ্ণিংখিনি সেইখিনিহঁত তাই মানে মোক কৈছে যে তাই সেইখিনিহঁততে ৰখি থাকিব মোক কৈছে তই গৈ পালে মোক ফোন কৰিবি মই তোক সেইখিনিৰ পৰা লৈ যাম সেইকাৰণে মোবাইলটো নালাগে দে হেৰি কৰ ধুনু মোবাইলটোকে চাই থাক ধুনু মোবাইলটো এনেইহে চাৰ্জতেহে লাগি আছে মানি দিওঁ সেইটোকে তই ধুনু মোবাইলটোকে চাই থাকিবি দে হ'ব দে যা ধুনু মোবাইলটোকে আনি দে যা মই ধুনু বাৰু মোবাইলটোকে চাই থাকিম দে মোবাইলটোকে চাই শুই থাকোঁ আৰু ফেচবুক নে কি যে সেইটো উলিয়াই দিচোন মোক সেইটোকে চাওঁ অকণমান এইটোহে মানে ফেচবুক এজনী ক'ৰ ছোৱালী বৰ মৰম লাগিছেচোন মাহীয়ে ফোন কৰিছে ক পাৰোঁ এনেই আছোঁ কি কৰিবি যি ঠাণ্ডা দিছে তহঁতৰ সেইফালে ঠাণ্ডা কেনেকুৱা আমাৰ ফালে বহুত ঠাণ্ডা নকবি আৰু একে গাটো ধুই আহি পেলাই চাহ পানী খাই কৰি বিচনাতে বহি আছোঁ মাইনা আছে তাইৰ লগত কিবা পিংকি নে কি বোলে হৰকান্ত নাতিনীয়েকজনী যে তেহেঁতৰ ঘৰলৈ যায় বোলে কি কথা হে হয় নেকি কাক ধৰিলে হয় নেকি মই গমেই নাপাওঁ নহয় টংকেশ্বৰ মাষ্টৰ বায়েকৰ জীয়েকজনী কি হ'ল পুলিচে মাৰিলে কিয়
ছোৱালীক গোলাপ ফুল দি থাকোঁতে পুলিচে মাৰিলে। কি যে হ'ব আজিকালি ল'ৰা ছোৱালীবিলাকো আৰু দেই। ভাল পাইছ ভাল পাওঁ, আকৌ এইবিলাক গোলাপ ফুল দিবলৈ কি দৰকাৰ? হয় নেকি? ভাল পোৱাত এনেকুৱাও দিন থাকে? অ' আচ্ছা, আজি টেডি দে। আমাৰ মইনা ওলাই কৰি সাজি কৰি আছে। তাই বোলে তাইৰ লগৰ ছোৱালী হ'লেই যায়। মই তোক পিছত ফোন কৰি আছোঁ মাৰক ফাঁকি দি তই ক'ত যাবলৈ ওলাইছ? সঁচা কথা ক বুলি কৈছোঁ, নহ'লে এতিয়া বাহনী আনি তোক মই ৱাইট খুৱাই কোবাম বাহনী আনি। সঁচা কথা ক। এই মা মই সঁচা কথা কৈছোঁ, মই এতিয়া এই পিংকিহঁতৰ ঘৰলৈকে যাওঁ। পিংকিহঁতৰ তাই আহিছে যে মোক মাতিছে। মই মিছা কথা কওঁ নেকি? মই তোক কিবা কথা মিছা কওঁ নেকি? য'তে যাওঁ যা, খালি সোনকালে আহিবি বুজিলি? আজিকালি দেশকালৰ গতি এনেই বেয়া। আৰু ইমান দেৰিলৈকে নাথাকিবি। পিংকিক কবি যে সোনকালে ঘৰলৈ থ'বলৈ। সেয়া মাহীহঁতৰ বোলে ঘৰৰ ওচৰ বোলে কোনোবা বোলে ছোৱালী এজনী ক'ৰবা ল'ৰা এটাই বোলে গোলাপ ফুল দি আছিলে। দি থাকোঁতে বোলে সেয়া কিবাকৈ জেং হৈ পেলাই পুলিচলৈ যোৱাজুৰি হৈছে। মাহীয়ে কওঁতেহে মই গম পাইছোঁ। আকৌ আজি বোলে কিবা টেডি দে নে কি? টেডি মানেনো কি? নাজানো আৰু পাই, তহঁতৰ দিনতহে কি টেডি দে মেডি দে মাহীয়েৰে মোক এতিয়া কৈছে। সেইকাৰণে অকণমান সাৱধানে থাকিবি। আৰু দেখিছোঁ নহয় বাল্য বিবাহক লৈ কি হৈ আছে। নিজৰ মূৰটো নিজে চুবাবি, পিছত নিজে পস্তাই থাকিবি। গিয়েৰে ইফালে জেলত গৈ পেলাই ভাত খাই থাকিব, আৰু ইফালে তই শহুৰৰ ঘৰত কান্দি কান্দি ভাত খাই থাকিব লাগিব। মোৰ ওচৰলৈ নাহিবি, মই বাহনীয়েহে কোবাই পঠাম। মাৰ কথা শুন যদি সোনকালে গৈ সোনকালে আহিবি, নহ'লে চাবি বাহনীতে আগফালতেই আছে। পিঠিত কেতিয়া আকৌ উঠে ঠিক নাইকিয়া। মেট্ৰিক পৰীক্ষা পালেহিয়ে। পঢ়া শুনাৰ প্ৰতিতো ধান্দা নাইকিয়া, খালি চৰিব যোৱা ধান্দা। যা, ভাত এসোপা বনাই থৈছোঁ, আহি পেলাই ৰাতিলৈ সেইসোপাকে খাব পাৰিবি। তাত ভাত চাত খাই আহিবি, ঘৰত খোৱা আশাত নাহিবি। জান, মায়ে যে মোক অকণমান ডাউট কৰিছে জানানে? মই একে বহুত কষ্ট কৰি ঘৰৰ পৰা এতিয়া ওলাব লৈছোঁ বুজিছা। তুমি একে মোক ডাঙৰ টেডি এটা দিবা দেই। আগতে টেডিটো লৈ লওঁ, পিছত মায়ে একে পিঠিখন মোক ফালিব আজি গম পাইছোঁ আৰু। মায়ে এতিয়া মোক সন্দেহ কৰি আছে জানানে নাজানা? হ'ব দিয়া, মই কৈছোঁ দিয়া। ডাঙৰ টেডি এটা কিনি থবা দেই মোলৈ। ঠিক আছে দিয়া।